দেখিতে তুমি
ভাবিছিল মই মোত কয়াৰ এই পৃথিৱীত দুৰ্ভগীয়া কোনো নাই মন জীৱন আজি মই ব্যক্তি হৈ অনুভৱ কৰিছোঁ মোত কয়াৰ দুৰ্ভগীয়া কোনো নাই মন জীৱন অপুত্ৰ হৈ থাকোঁতে কিমান যন্ত্ৰণা ভোগ কৰিব লগা হৈছিল সেয়া আপোনাৰ জ্ঞাত মন জীৱন অৱশেষত দেৱ ঋষি নাৰদৰ কথা মানি শ্বেত বিষ্ণু মহাযজ্ঞ পৰিসমাপন লাভ কৰিলোঁ আমাৰ ধুমাক্ষ ভাবিছিলোঁ মন জীৱন ভাবিছিলোঁ যেতিয়া মোক বিধাতাই পুত্ৰ দান কৰিলে সেই দিন ধৰি আৰু মন জীৱন মোৰ দুখৰ দিন অন্ত পৰিল মন নাই মন জীৱন সেয়া নহ'ল মন জীৱন মনে খন্দা পুখুৰীত বিধাতাই এটুপি পানী খাবলৈ নিদিলে মন জীৱন সেই বিধাতাই যি পুত্ৰ দান কৰিলে মন জীৱন দিনে দিনে বাঢ়ি অহা তাৰ অত্যাচাৰত মোৰ সকলো সুখ হেৰাই গ'ল মন জীৱন কি ধৈৰ্য ধৰা কথা কৈছে মন জীৱন কি ধৈৰ্য ধৰা কথা কৈছে মোৰ পুত্ৰই মোৰ ধৈৰ্য সীমা অতিক্ৰম কৰিছে মন জীৱন কেতিয়াবা মই ভাবোঁ এনেও নাই তেনেও নাই মোৰ এই কুলংগ পুত্ৰ ত্যাগ কৰি মোৰ লগতে প্ৰজাগণৰ মই শান্তি স্থাপন কৰোঁ মন জীৱন কিন্তু এনে সৰ্বনাশীয় সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে উচিত নহয় মহাৰাজ সৰ্বনাশীয় নহয় মন জীৱন সৰ্বনাশৰ পৰা বচোৱাহে মই উপায় বিচাৰিছোঁ মন জীৱন মহাৰাজ এটি পুত্ৰ লাভৰ বাবে আপুনি কিমান যে কৰিছিল সাধনা যুৱৰাজৰ লাভৰ বাবে ৰাজ্যত প্ৰজাজনে কত যে কৰিছিল প্ৰাৰ্থনা সেই সাধনাৰ ফল যদি কুমাৰৰ কঁকালতে হেৰুৱাব লগা হয় তেন্তে আপুনি জানো পাব শান্তি মহাৰাজ আপোনাৰ কথা বুজিব পাৰিছোঁ মন জীৱন মহাৰাজ হাতত জ্বলা জুৰিয়ে যেতিয়া গালৈ খেদা মাৰি আহে মন জীৱন তাক আঁতৰলৈ দলিয়াই পঠিয়াই দিয়াৰ বাহিৰে অন্য কোনো উপায় নাই মন জীৱন মোৰ বহু সাধনাৰ ফল আজি পুত্ৰ ধুমাক্যই আমাৰ ৰাজকুলত কলংক হানিলে মন জীৱন ৰাজ্যৰ প্ৰশাসনে এতিয়াও কুমাৰৰ অপকৰ্মৰ কথা স্বীকাৰ কৰা নাই গতিকে মহাৰাজ এনে নেদেখা নুশুনা কথাত লাগি এনে ভয়ানক সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে উচিত নহয় মন জীৱন বাহিৰত জ্বলা জুইৰ পৰা যিমান বিপদ হয় মন জীৱন ভিতৰি জ্বলা জুই তাতোতকৈ বেছি বিপদ হয় মন মই নাজানো মন জীৱন প্ৰজাগণে ৰাজদোহৰ ভয়তে প্ৰত্যক্ষভাৱে নকলেও সেই ধুমাক্যৰ ভিতৰি তাৰ কুকৰ্মত ক্ষুদ্ৰ হৈ পৰিছে মন জীৱন আৰু সেই উমি জ্বলা জুইয়ে
বয়স হ'লে নিশ্চয় জ্ঞান বৃদ্ধি হ'ব সি নিশ্চয় সপোনত ঘূৰি আহিব মহাৰাজ মন্ত্ৰীবল মহাৰাজ বয়সৰ দোহাৰ নিদিব মন্ত্ৰীবল বয়সৰ দোহাৰে নিদিব মন্ত্ৰীবল 5 বছৰত ভাবিছিলো সি 10 বছৰত ভাবিছিলো সি 15 বছৰত ভাল ক'তা মন্ত্ৰীবল ক'তা এতিয়াতো তাৰ 16 বছৰ এতিয়াতো তাৰ বিবেক শূন্য এদিন মন্ত্ৰীবল এদিন সি এই ৰাজসিংহাসনতে বহি সকলো শেষ কৰি নিদিবনে মন্ত্ৰীবল মই চাৰিওফালে অন্ধকাৰ দেখিছো মই চাৰিওফালে অন্ধকাৰে দেখিছো মন্ত্ৰীবল মোৰ শৰীৰ অৱশ হৈ পৰিছে মন্ত্ৰীবল লৈ বলা মন্ত্ৰীবল মোক লৈ বলা মোৰ শয়ন কক্ষলৈ মন্ত্ৰীবল লৈ বলা মন্ত্ৰীবল লৈ বলা প্ৰচলিত অস্ত্ৰ শিক্ষা শেষ হৈছে যজ্ঞ নষ্ট কৰিছিল থাকে মূৰ্খ ইয়াৰ পৰিণতি তই ভাবি হাতে
কিন্তু কিয় তোমাৰ মোৰ মৃগয়ালৈ যাবলৈ প্ৰবল ইচ্ছা হৈছে সেইখানে মই হৃদয়ৰ পৰা যাত্ৰাৰ অনুমতি বিচাৰিম কুমাৰ মহাৰাজে যে অনুমতি দিব তাত কিন্তু মোৰ সন্দেহ কুমাৰ কিয় নিদিব খাৰামতী মই যে পিতাৰ একমাত্ৰ সন্তান এই ৰাজ্যৰ যুৱৰাজ মোৰ ইচ্ছাত পিতাই বাধা নিদিয়ে খাৰামতী বাধা নিদিয়ে কুমাৰ মহাৰাজে অনুমতি দিলেও মন্ত্ৰীদেৱে কিন্তু কেতিয়াও অনুমতি নিদিয়ে কুমাৰ মন্ত্ৰী সকল অনৰ্থকৰ মূল সেই মন্ত্ৰী সেইবাৰ তাক মই বনলৈ সিংহ জন্তুৰ মুখ পাতি এই ক্ষেত্ৰত তুমি কিন্তু মোক সহায় কৰিবলৈ পঠাম আৰু যি কৰা কৰিবা সকলো সময়ত দেখা যাব এতিয়া চাওঁ ব'লা আমি
আমি ইয়াৰ পাতি গৌৰৱে গৌৰৱে যি আমাক শাস্তি প্ৰদান কৰিলে তাৰ পৰিশোধ ল'বলৈ নাপালে এই অৰুণাচলসকল ঘৰ থলে যাবলৈ না ঘৰ থলে যাব অমান্য কৰাটো মহাপাপ বুলিহে ইমান দুৰ্গস্ত হৈ আছো কষ্টবোৰ একোৱে নাই কেৱল তোমালোকৰ কষ্ট দেখিয়ে মোৰ মনত লাগিছে বিষাদ অন্তৰত জিৰাবানত উঠিছে আমাৰ সন্মুখে এই মুহূৰ্ততে গৈছে দুৰ্যোধনৰ পৰা আমাৰ বাক্য তোমালোকৰ সহায়ত এয়া সত্যভ্ৰষ্টৰ কলংক চামকে গতিকে ভাইভত মই বৰ ক্লান্ত হৈ গৈছোঁ মোৰ বাবে অলপ আহাৰ স্বীকাৰ কৰি আনো এই অৰণ্যত মহামুনি অশক্তিৰ আশ্ৰম আছে কিন্তু কি মন্ত্ৰী কিন্তু দেৱপূজা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত তেওঁ কাকো যজ্ঞ নৈবেদ্য কিয় নকৰিব মন্ত্ৰীৰে সেনাপতি জানি বুজি এনে বাক্য কৰিছে উচ্চাৰণ যজ্ঞ নৈবেদ্য দেৱতাৰ নিশ্চয় নহয় মন্ত্ৰীবোৰ দেৱতাৰ ত্যাগ কৰা মোৰ আদেশ তুৰন্তে গৈ অগস্তিৰ আশ্ৰমৰ পৰা সত্য নৈবেদ্য মোৰ কি হ'ব দে মোৰ পরে খবর প্রয়োজন নাই যোৱা তুৰন্তে অগস্তিৰ আশ্ৰমৰ পৰা যজ্ঞৰ নৈবেদ্য সংগ্ৰহ কৰি অহা বৰষুণ সৃষ্টি কৰে আৰু সেই বৰষুণে শস্য শ্যামলি কৰে পরিবার এই শস্য খাই আমি মানৱ জাতি জীয়াই থাকিব সেয়ে যজ্ঞ মানুহৰ কল্যাণৰ বাবে মানুহৰ হিতৰ বাবে মহাৰাজ আপুনি জানি শুনিও অবিবেচকৰ দৰে কথা কৈছে কিয় মই গুণী জ্ঞানী কিন্তু তাৰ লগতে মই জানি থক পৰিবাৰ মই এজন ক্ষত্ৰিয় আৰু ক্ষত্ৰিয় ধৰ্ম হ'ল সম্পদ আৰু শক্তি আহৰণ কৰা মহাৰাজ কিন্তু আপুনি তো এজন জিতেন্দ্ৰীয় নেকি অথচ ক্ৰোধৰ বশৱৰ্তী হৈ আপুনি মানৱতাক দিলে বিসৰ্জন আপুনি অধৰ্মী পৰিবাৰ অধৰ্মী মহাৰাজ আপুনি হিমাচেৰাই কৰিছে এই মুহূৰ্তত মোৰ আশ্ৰম ত্যাগ কৰক আৰু যদি মই নকৰো মই লগা তৈলদত্ত মোৰ পছন্দ আদেশ শুনা তুমি অতি শীঘ্ৰে মোৰ ৰাজ্যৰ পৰা তোমাৰ আশ্ৰম কৰা পৰীক্ষা এই ৰেখা অতিক্ৰম কৰি যদি এখোজ আগবাঢ়ক অন্যথা বিপদ জানিবি নিশ্চয় পৰিবাৰ আৰু যদি মই আগবাঢ়ি যাওঁ ব্ৰহ্মপদ প্ৰাৰ্থিত হবা মোক বাঢ়ানিয়া চেষ্টা নকৰিব মই চাওঁ এই ভণ্ড তপস্যে দেখা করব নিধির
নহৈনে ব্ৰাহ্মণৰ পৰা মহাবিদ্যাই কৰিলে হত্যা ইচ্ছা কৰিলেই মই সম্ভালিব পাৰোঁ ধৰা এটি নিশ্বাসত শব্দত ঘটাব পাৰোঁ প্ৰলয়ৰ সমগ্ৰ বিশ্ব ভুল মূৰ্খ এই ৰেখা অতিক্ৰম কৰি যদি এই ভাৱৰ পৰা পৰিত্ৰাণ কিদৰে কমনি হয় শ্ৰী হৰি চৰণ কমল পদন্ত নাভাবি সেই পদন্ত মুক্তি তহঁতৰ নহ'ব কদাপি
Original, original. Break up original. Break, 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 break. Ehi mate, orso correlai, bumi papo, ridoyane. Ehi mate, orso correlai, bumi papo, ridoyane. Nobakode, nobedakiyo. Hari Hari Mula, Hari Hari Mula. Hey, 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 hey. Down, 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 down. Take up a quick down, got a quick down. Take, he's up, take. অশ্বকর্ণার মৃত্যু থেকে দেখিয়া আমার কথা দাদা ধর্মরাজেও তাকে আমার কথা নিশ্চয় চিন্তা এদিকে আমার পৃথিবীর ধর্ম বিদায় বেলাতে অবাগে ঘুরতে মালারে গমন করো ঠিক আছে ওই সম্ভব তুই তো অশ্বকর্ণার বুদ্ধি
Happy